সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা বেবীৰ খুব কমন প্ৰব্লেমৰ বিষয়ে ক'বলৈ ওলাইছোঁ। সকলো পিতৃ মাতৃয়ে মানে এই প্ৰব্লেমটো পায়। সকলো নিউবৰ্ণ শিশুৰ লগত সকলো নতুনকৈ জন্ম হোৱা শিশুসকলৰ ক্ষেত্ৰত বেছিকৈ এই প্ৰব্লেমটো দেখা দিয়ে, যিটো হৈছে গেছ। এই গেছ প্ৰত্যেকটো মানে সকলো শিশুৰ শৰীৰতে এই গেছটো হোৱা দেখা যায় আৰু নিউবৰ্ণ বেবীৰ ক্ষেত্ৰত এইটো বেছিকৈ হয়। কিয়নো গেছটো কিয় হয়, প্ৰথমতে মই সেই কথাটো আপোনালোকক ক'ব লাগিব। এটা বেবীয়ে যেতিয়া মাকৰ ব্ৰেষ্ট ফিডিং কৰে, গাখীৰ খাই থকা অৱস্থাত বাহিৰৰ যি বায়ু, সেই বায়ু শিশুটোৰ মুখৰ ভিতৰলৈ সোমাই যায় আৰু গৈয়ে সেইখিনিয়ে পেটত গৈ গেছ হয়গৈ। বেবীটোৰ পেটত গেছ জমা হৈ যায়, যাৰ ফলত পেট বিষত বেবীটো ভুগি থাকিব পাৰে, যাৰ বাবে বেবীটোৱে খুব কান্দি থাকিব পাৰে বা আমনি কৰি থাকিব পাৰে, ভালকৈ শুবলৈ দিগদাৰ পাব পাৰে বা খাবলৈ বেছিকৈ মন নকৰিব পাৰে। এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা হয়, যিটো বেছিভাগ এই গেছৰ পৰাই হয়। গেছৰ পৰাই এনেদৰে আমনি কৰি থকা দেখা যায় প্ৰায়বিলাক নৱজাত শিশুকে। গতিকে এই গেছটোৰ পৰা আপোনাৰ শিশুটোক কেনেদৰে ৰিলিফ দিব, কেনেদৰে গেছটো নোহোৱা কৰিব, তাৰ একদম আজি ধুনীয়া এটা প্ৰডাক্ট মই আপোনালোকক দেখাবলৈ ওলাইছোঁ, যিটো একদম নেচাৰেল হয়। আপোনালোকে ইচ্ছা কৰিলে সেইটো ঘৰতো নিজেও তৈয়াৰ কৰিব পাৰে, অথবা যদি আপোনালোকৰ সময়ৰ অভাৱ বা বিচৰা নাই যে নিজে প্ৰস্তুত কৰি লওঁ, তেনেহ'লে আপোনালোকে সেই একে ধৰণৰ এটা প্ৰডাক্ট, খুব ভাল প্ৰডাক্ট, যিটো হৈছে এইটো। মই স্ক্ৰীণত ভালদৰে ফটোখন দি দিম। মামা আৰ্থৰ এইটো দেখিছে, ইজি টামি ৰোল অন, ইজি টামি ৰোল অন, আৰু ইয়াত খুব সৰুকৈ লিখা আছে, ফটোখন চালে ধৰিব পাৰিব। একদম নেচাৰেল পদ্ধতিৰে বেবীৰ গেছ ৰিলিফত বহুত বেছি সহায় কৰে। আৰু এইটো 3 months প্লাছ বেবীৰ কাৰণে হয়, মানে 3 মাহৰ ওপৰৰ শিশুৰ কাৰণেহে এইটো প্ৰডাক্ট আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু এইটো এটা খুব ভাল হয়, মই মিৰৰ লগত ইউজ কৰিয়ে থাকোঁ আৰু খুব ভাল ফল লগ দিয়ে। আৰু আপোনালোকে নিজে ব্যৱহাৰ কৰিলে গম পাব ইয়াৰ ৰিজাল্টটো। একদম 1 মিনিট 2 মিনিটৰ ভিতৰতে আপোনালোকে তাৰ প্ৰমাণটো পায়ে যাব। আৰু এইটো মামা আৰ্থৰ এইটো প্ৰডাক্টৰ এইটোৰ প্ৰাইচটো মই কৈ দিছোঁ। ইয়াৰ দামটো হৈছে 249 ইয়াৰ দামটো খুব বেছি নহয় আৰু বহুত দিন আপোনালোকে ইউজ কৰিব পাৰিব। কিয়নো গেছৰ প্ৰব্লেমটো সকলো বেবীৰ ক্ষেত্ৰতে প্ৰায় হৈয়ে থাকে। এইটো এটা কমন প্ৰব্লেম হয় সকলো শিশুৰ ক্ষেত্ৰতে। গতিকে আপোনালোকে যদি বিচাৰে এইটো কিনি ল'ব পাৰে। আৰু নহ'লে এতিয়া এটা মই ঘৰুৱা পদ্ধতি আপোনালোকক ক'বলৈ ওলাইছোঁ, যিটো মই মিৰৰ লগত কেতিয়াবা ব্যৱহাৰ কৰোঁ, কিন্তু আজিকালি প্ৰায় সংখ্যক মই এইটোৱে মিৰৰ লগত ব্যৱহাৰ কৰোঁ, যিটো মামা আৰ্থৰ ইজি টামি ৰোল অন। এইটো ব্যৱহাৰ কৰিছে শিঙেদি। শিং আমি যে তৰকাৰীত দিওঁ যি শিং, সেই শিঙৰ পাউডাৰ ইয়াত মিক্স কৰা আছে আৰু বহুতকেইটা ইনগ্ৰিডিয়েণ্টছ আছে বাৰু ইয়াত। কিন্তু আপোনালোকে যদি এইটো কিনিবলৈ নিবিচাৰে, আপোনালোকে ঘৰতে তৈয়াৰ কৰিব পাৰে শিঙৰ এটা পেষ্ট, যিটো পেষ্টেও আপোনাৰ শিশুটোক কিন্তু গেছ ৰিলিফ কৰাত, গেছ আঁতৰত বহুত বেছি সহায় কৰিব। আপোনালোকে জাষ্ট অকণমান শিং পাউডাৰ ল'ব, আধা চামুচ, তাতে 2 চামুচ পানী ল'ব আৰু সেই পানীখিনিত ভালদৰে শিঙৰ পাউডাৰটো মিক্স কৰি ল'ব আৰু তাৰপিছতে পানীখিনি অকণমান বইল হ'বলৈ দিব। যিকোনো এপাত হেতাত আমি যেনেদৰে তেল গৰম কৰোঁ, ঠিক একে পদ্ধতি তেনেদৰে অকণমান গৰম কৰি ল'ব। আৰু গৰম কৰি হোৱাৰ পিছত অকণমান ঠাণ্ডা হয়, যেতিয়া আমি শিশুটোক লগাব পৰা অৱস্থা হয়, কুহুমীয়া তেনেকুৱা যেতিয়া হৈ যায়, তেতিয়া বেবীটোৰ নাড়ীটোৰ চাৰিওকাষে আপোনালোকে সেই শিঙৰ পেষ্টখিনি যদি লগাই থয়, তেতিয়াও খুব ভাল ফল পাব। আৰু এইটো তেনেকৈয়ে ব্যৱহাৰ কৰে শিশুৰ নাড়ীটোৰ চাৰিওকাষে। আপোনালোকে এইটো লগোৱাৰ হেৰিটো খুব ধুনীয়া। এইটো এনেকুৱা ধৰণৰ, এনেদৰে আপোনালোকে ৰোল অন কৰি দিলেই হ'ল। নাড়ীটোৰ চাৰিওকাষে মানে এনেদৰে গোলকৈ এনেকৈ 2বাৰ বা 3বাৰ আপোনালোকে দি দিলেই হ'ল। আৰু তাৰপিছত আপোনালোকে ইয়াৰ ৰিজাল্ট একদম পাই যাব। গতিকে মই এইটো ব্যৱহাৰ কৰি খুব ভাল ফল পাইছোঁ। আশা কৰিছোঁ আপোনালোকেও এইটো ব্যৱহাৰ কৰিব, যদি আপোনালোকে খুব বেছি আপোনালোকৰ শিশুটো গেছৰ প্ৰব্লেমত ভুগি থাকে। গতিকে এইটো আনি ল'ব পাৰে ঘৰতে। আপোনালোকৰ মানে সময়ৰ কিছুমানৰ অভাৱ হয়, যেনেকৈ শিং পেষ্ট বনাই থাকিবলৈ। গতিকে এইটো ব্যৱহাৰ কৰিলে আপোনালোকে লগে ভাল ৰিজাল্ট পাব আৰু শিশুটোও এই গেছৰ প্ৰব্লেমটোৰ পৰা মুক্তি পাব। গতিকে খুব এটা ভাল প্ৰডাক্ট আপোনালোকৰ আগত দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পালে। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি হৈছে। পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে লগ পাই আছোঁ। আজিলৈ বাই বাই।